নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিকেপি আছাম অফিচিয়েলত। আৰু বৰ্তমান আজি আমি গৈ আছোঁ মধ্যমপুৰ, আৰু তাত বহুত ডাঙৰকৈ মধ্যমপুৰ ৰাস মহোৎসৱ উদযাপন কৰিছে, আৰু তালৈ আমি গৈ আছোঁ। লগত আজি আমাৰ বিবেক দা আছে, আৰু এইপিনে ৰাস্তাত এতিয়া উঠিব আমাৰ ৰাজীৱ দা আৰু দীপু উঠিব, আৰু ধুনীয়াকৈ আমি গৈ আছোঁ সৰু পথাৰৰ পৰা, দেখিব পাৰিছে। আৰু তাত কি কি মানে প্ৰগ্ৰাম হৈ আছে সকলো আজি আপোনালোকক দেখাই যাম। তেতিয়াহ'লে আহক, বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ সৰু পথাৰৰ পৰা, আৰু দেখিব পাৰিছে সৰু পথাৰৰ ৰাস্তাৰ কাষৰ ডিভাইডাৰ ইমান ধুনীয়াকৈ সজাই তুলিছে ৰাসৰ বাবে। আৰু আমি গৈ আছোঁ আজি মধ্যমপুৰত, আৰু সৰু পথাৰৰ পৰা মধ্যমপুৰ এৰাউণ্ড 30 কিলোমিটাৰ হ'ব, আপ ডাউন মিলাই হ'ব 60 কিলোমিটাৰ। তালৈ গৈ আছোঁ আৰু আপোনালোকক মধ্যমপুৰ ৰাসত গৈ পিনে লগ পাই আছোঁ। চ' বন্ধুসকল, অৱশেষত আমি আহি পালোঁ মধ্যমপুৰ ৰাস মহোৎসৱত। আৰু মধ্যমপুৰ ৰাস মহোৎসৱত আহি পিনে প্ৰথমতে দেখিব পাৰিছে আপোনালোকে ইমান সুন্দৰকৈ লাইটেৰে সজাই তুলিছে আমাৰ মধ্যমপুৰ ৰাস মহোৎসৱত। আৰু বন্ধুসকল, ইয়াত দেখিব পাৰিছে বাণিজ্য মেলা ইমান ডাঙৰকৈ পতা হৈছে, আপোনালোকে যি বস্তু বিচাৰে সেইটোৱে পাই যাব, ইয়াত দেখিব পাৰিছে আপোনালোকে। আৰু বন্ধুসকল, ইয়াত মানুহৰে ৰাস নহয়, ইয়াত নিৰ্মিত মূৰ্তিৰে ৰাস দেখুওৱা হয়। তো আহক বন্ধুসকল, আমি সকলোৱে মিলি একেলগে এতিয়া ৰাস চাওঁ। সখী হে বৃন্দাবনে যাওঁ, গোকুলৰে শ্ৰী